নমস্কাৰ বন্ধুসকল, আজি মই যাই আছোঁ মাছ ধৰিবলৈ। গাঁৱত কেনেকৈ মাছ ধৰে সেইবিলাক দেখাই আছোঁ বলক। এই পথাৰৰ মাজত যাম, মাছ কেনেকৈ ধৰে গাঁৱৰ মানুহবিলাকে। কিছুমানে হয়তো ধৰি পাইছে, কিছুমানে পোৱা নাই। চাওঁ বলকচোন কেনেকৈ ধৰে। কোনে কোনে মাছ ধৰি পাইছে বাৰু জনাবচোন কমেণ্টত। এনেকুৱাকৈ মই যেনেকুৱাকৈ দেখাম বলকচোন, চাওঁ কেনেকৈ মাছ ধৰে। এইবিলাক মাছ ধৰি আছে। এইটো ডাঙৰ পুখুৰী হয়, আমাৰ ইয়াত গাঁৱত খাল বুলি কয়। ইয়াতে মাছ ধৰি আছে। এই বগা বগাবিলাক দেখিছেনে, এইবিলাক মাছেই হয়, পুঠি মাছ। এইবিলাক ধৰি আছে। এইবিলাক চাওক মাছ, গৰাই, শ'ল মাছ, পুঠি, মাগুৰ, এইবিলাক মাছ আছে। এই তাত ধৰি আছে মাগুর নাকি চলা চলা খাবি তামান সোমাইছে। গোটাই গেছে তো কি বস কিনে বুঝি ও বল মাগুরে রাখেন না গন কি কওয়া হয়েছে এখন খুলতে দিয়েছে কেনেকুৱা লাগিল ভিডিঅ'টো চাই? যদি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। নেক্সট ভিডিঅ' যাই আছোঁ কিছুমান জেগাত, বেলেগ বেলেগ বস্তু দেখাম।